हेलो एभरीवन আজি তোমালোকৰ লগত কেটামান কথা ডিসকাস কৰিব বিচাৰিছো যে এনেকুৱা ধৰণৰ কিছুমান কথাবোৰ কমেন্ট বক্সত কমেন্ট কৰি হুদি আছিল যে হাফ ইয়াৰলি এক্সাম যদি বেয়া হয় অৰ্থাৎ হাফ ইয়াৰলি এক্সামত যদি কম নম্বৰ পায় তেনে হলে প্ৰি টেষ্ট অথবা মেট্ৰিক পৰীক্ষা দিবলৈ নাপাব নেকি বা হাফ ইয়াৰলি এক্সামত কিছু ডিস্ট্ৰিক্টৰ ইটালৈকে এক্সাম হ'বলৈ বাকি আছে এই হাফ ইয়াৰলি এক্সামত কেনেকৈ বেছি নম্বৰ পাব পাৰি মই সেই বিষয়ে কেটামান কথা তোমালোকৰ আগত ডিসকাস কৰিম অৰ্থাৎ মোৰ মনৰ কথাহে তোমালোকক খুলি কম তোমালোকে কিন্তু পালন কৰা নকৰা মই নাজানো প্ৰথম কথাটো হ'ল কি সমহীয়া পৰীক্ষাত যদি কম নম্বৰ পাইছে কোনোবাই বা পৰীক্ষা ভাল হোৱা নাই বা পৰীক্ষাত কম নম্বৰ হৈছে বুলি ভাবি আছে তেনে হলে মেট্ৰিক পৰীক্ষা দিবলৈ নাপাব নেকি বহুতৰ এটা শংকা হৈ আছে অলপ দিনৰ আগতে এটা নিউজ হৈছিল যে সমহীয়া পৰীক্ষাত যদি ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰী আৰু ক্লাস 9 ৰ ছাত্ৰ ছাত্ৰী সকলে যদি কি বুলি কয় কম নম্বৰ লাভ কৰে তেনে হলে বাৰ্ষিক যোনটো এনুৱেল এক্সাম থাকে অৰ্থাৎ মেট্ৰিক পৰীক্ষা বা নৱম শ্ৰেণী সকলৰ যোনটো বছৰীয়া পৰীক্ষা হয় হেতু মাৰ্কসটো কম হ'ব এটো এটা অতি গুৰুত্বপূৰ্ণ কথা হয় যে সমহীয়া পৰীক্ষাত যদি কোনোবাই কম নম্বৰ পাইছে তেনে হলে হি মেট্ৰিক পৰীক্ষাত কম নম্বৰ পাব কিয়নো যদি এই কথাটো তোমালোকে জানা যে অলপ দিনৰ আগতে সেবাই ঘোষণা কৰিছিল যে হাফ ইয়াৰলি এক্সামৰ পৰা কিমান পাৰ্সেন্ট ল'ব বুলি তোমালোকে সকলোৱে জানা 50% সকলোৱে ল'ব বুলি জানা যদি অহা বছৰকে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেনে হলে এই হাফ ইয়াৰলি এক্সামৰ পৰাই 50% তো ল'ব সিওৰ যদি কৰোনা নাহে তেতিয়াতো আমাৰ এনুৱেল এক্সাম হ'বই আৰু তাৰ ওপৰত ভিত্তি কৰিয়েতো মেট্ৰিক পৰীক্ষাও হ'ব অৰ্থাৎ মেট্ৰিক পৰীক্ষাটো পাতিব বিচাৰি আছে যদি মেট্ৰিক পৰীক্ষা নহয় তেনে হলেতো তোমালোকৰ বহুত বিপদ হ'ব গতিকে কি হয় কি নহয় এটা কোনো নাজানে এতিয়া মাৰ্চ এপ্ৰিলত কৰোনা আহে নে নাহে নে মেট্ৰিকে হ'ব যদি গতিকে আজিৰ পৰা ভালদৰে পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰি দিয়া যিসকল ছাত্ৰ ছাত্ৰী আজিলৈকে হাফ ইয়াৰলি এক্সাম হোৱা নাই মই তেওঁলোকৰ বাবে এটা কথা খুব ইম্পৰ্টেন্টলি ক'ব বিচাৰিছো ইম্পৰ্টেন্ট দি পিনে কথাটো ক'ব বিচাৰিছো মন কৰিবা মই আজিলৈকে যিমানখিনি পেপাৰ দিলো তোমালোকে মোৰ ভিডিও সেকশনলৈ গৈ পিনে ভিডিওখিনি তললৈ চাবা ভিডিওখিনি লিষ্টটো থাকিব ভিডিও লিষ্টত চাবা আৰু তাতে দেখিবলৈ পাবা যে ক্লাস 9 ৰ ইংলিশ পেপাৰ ক্লাস 9 10 ৰ ইংলিশ পেপাৰ 9 আৰু 10 ৰ লগতে থাকে বহুতে মোক সুধি আছে আপুনি 9 ৰ ভিডিও ইমান কিয় কম দিয়ে মই 9 ৰ পেপাৰখিনি লগতে 10 ৰ পেপাৰখিনি লগতে দিওঁ কাৰণ মোৰ ভিউজ দুইখিনি লগতে মই মিক্স কৰি পেলাও 9 আৰু 10 এক্সট্ৰা নকৰো লগতে মিক্স কৰিছো গতিকে এতিয়াই তোমালোকে মোৰ ভিডিও সেকশনটো খুলি চোৱা তাতে 9 আৰু 10 ৰ দুইখন পেপাৰ আছে পেপাৰবিলাক আছে এই পেপাৰখিনি তোমালোকে খৰচি মাৰি পঢ়া আৰু নাহে যদি পৰীক্ষাত মোক কাণ কাটিবা পৰীক্ষা তাৰ ভিতৰতে বহুত কমন পৰিব গতিকে তোমালোকক মই নদি দিব পাৰো যে 95% 94% তোমালোকে এক্সামত ভাল কৰিব কিন্তু পাৰিবা যদি পেপাৰ কিখন ভালদৰে সলভ কৰিব বিচাৰিছা পাৰা তেনে হলে হসাকৈ নাম্বাৰ পাবা আৰু যদি নকৰা তেতিয়া হলে পৰীক্ষা ভাল হেতু নহয় আৰু সকলো ডিস্ট্ৰিক্টৰে যোনখন সিলেবাস অকমান বেলেগ হ'ব গতিকে ইয়াৰ কাৰণে তোমালোকে কোনো ধৰণৰ হাই কৰিব নালাগে চিন্তা কৰিব নালাগে গতিকে পেপাৰখিনি কৰা আৰু টিচাৰক দেখুৱা বা নিজে কিতাপৰ পৰা বিচাৰা শুদ্ধ হৈছে না অশুদ্ধ হৈছে গতিকে আজি ভিডিওটোত মই এটো ইম্পৰ্টেন্স দিছো পৰীক্ষাত ভাল কৰিবলৈ হলে তোমালোকে প্ৰিভিয়াস ইয়াৰ পেপাৰ আৰু লগতে এই অলপতে ডিস্ট্ৰিক্ট বিলাকত যে হৈ গল সেই পেপাৰ বিলাক তোমালোকে খৰচি মাৰি কৰা আৰু নম্বৰ নাপালে মোক পৰীক্ষাৰ যেতিয়া বহি ৰিজাল্ট দিব পৰীক্ষাৰ যেতিয়া মাৰ্কস বিলাক দিব ডিস্ট্ৰিবিউট কৰিব তেতিয়া মোক কবা যে সাম মাৰ্কসটো কম পালো আপোনাৰ পেপাৰ চাই কিয় কম পালো কিন্তু হেতু ক'ব নোপোৱাই তুমি মাৰ্কস বহুত পাবা আজিলৈ আহিছো নতুন এটা ভিডিওত পুনৰ লগ পাম আশা কৰো মোৰ যেটো ভিডিও চলি আছে তো লাইক কৰি দিবা বহুতে তোমালোকে বহুত কনজুসি কৰিছা লাইক কম কৰা ঠিক আছে বাই বাই